হে দোস্ত, আজি কাছমাৰী চাইডে আহিলোঁ আমি। আহি মানে ক'ত সোমালোঁ ক'ব নোৱাৰোঁ আৰু। ৰাস্তা এটাত সোমালোঁ, এতিয়া ক'ৰ পৰা ক'ত ওলামগৈ ক'ব নোৱাৰোঁ। এই ইয়াতে ৰখিলোঁ, ৰখি দেখিছে নহয় গোটেই ধানৰ খেতি লগাই থৈ দিছে। যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইবিলাক দেখিছে নাই, একদম দূৰলৈ কোনো নাই মানুহ। বেলিটোৰ কাৰণে একদম নোৱাৰিছোঁ আৰু। ৰাস্তা চিনি নাপাওঁ আৰু, ক'ত ওলামগৈ কি কথা একো নাজানো আৰু। মুঠতে আহিলোঁ, আহি আজি বজাৰ চজাৰো ইমান ভাল নহয়। বজাৰখন ভাল হ'লে মানে অকণমান মনটোও ভাল লাগে। দূৰত আহিলে মানে একদম কাছমাৰীৰ পৰা মানে বহুত ভিতৰত সোমাই আছোঁ। কি ক'ম আৰু, দেখিছে জেগা ধান খেতি লগাই থৈছে কাৰণে ভাল লাগিছে জেগাডোখৰ। আৰু কালি আপোনাৰ মানে কি হ'ল, আমাৰ ঘৰৰ ওচৰত মানুহ ঢুকালে। মানুহ ঢুকোৱাৰ কাৰণে কালি আমি বেপাৰত আহিব নোৱাৰিলোঁ। আহিব নোৱাৰাৰ কাৰণে আপোনাৰ তাত মানে ঘৰৰ ওচৰৰে হয় যেতিয়া আৰু কেনেকৈ আহিব। আমি চব লাগি ভাগি দিলোঁ, দি মেলি কালি আপোনালোকৰ কাৰণে ভিডিঅ' এটা দিব নোৱাৰিলোঁ। বাৰু আজি দিছোঁ, চাব, চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ভাল ভাল ভিডিঅ' দিম আপোনালোকক। গাড়ী ইয়াতে ৰখাই থৈ দিছোঁ, মানে ইয়াত কেলৈ ৰখিলোঁ গম পায়েই চাগে আপোনালোকে। আমি ভাত খাবলৈ ৰখিলোঁ। এয়া চাওক, ৰাজীৱে খাই আছে, পূৰা দবাই আছে। সেয়া এতিয়া মই মানে ভিডিঅ'টো বনাই লওঁ, আপোনালোকক পঠিয়াই লওঁ, তাৰপিছত খানাটো খালেও আপত্তি নাই। আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব, খালি অকণমান মোৰ চাথ দিব। মই নতুনকৈ আহিছোঁ আপোনালোকৰ কাৰণে, ৰাইজৰ কাৰণে অকণমান ছাপোৰ্ট কৰিব। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইবটো আগত কৰিব, তাৰপিছত মানে মোৰ নতুন নতুন ভিডিঅ' যিমান পায় চব আপোনালোকৰ আগত প্ৰথমত যাব, তাৰপিছতহে বেলেগৰ ওচৰত যাব। বাৰু হ'ব, আজি ভিডিঅ'টো চাই ভাল লাগিলে সেইটো ক'লোঁ নহয় আৰু। বাৰু হ'ব, মই খানাটো খাই লওঁ বহি, তাৰপিছত পিছৰটো পিছত দেখাম আৰু। অ'কে, বাই বাই।